Tihin nyal tupi mit marang khobor. Akhbar do noa kan gaya. Asam ponot BTR eleka Chirang jila. Salbari a Domkal talare jaha mena 82 gada reya switch gate. Begor da begor dubote harassmente rapurna aite. Ar ona rapur en khatir chasi ku 12,000 khon chetan chasi ku adi anarte ku padaw kana. Chasbas hor dubun badai gaya. Chas bosar isu tahena. Menkan tihin jodi baldhar rapurna ona elekare jaha chas hor ko tahegan adi ajkate unko anak sarjolna. Menkan ona idi kate tihin inquiry ko helna EMMCL ele. Ku asli emutu kau kuah bangma adi usaragi nau ku binawa. Ona idi kate unku jaha katha ko rotu ka delawna yang jam chepia. Amar এই বছর দ্বিতীয়টো বানত আমাৰ দমগাঁও চালবাৰী যিটো আমাৰ বান আছিলে এই বানটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায় আৰু আমি ইয়াৰ আগতে আমাৰ বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহি চাই গৈছে আৰু ময়ো আজি নিজে চকুৰে চালোঁ আহি এইটো আমাৰ AIBP 9-10 বৰ্ষৰ স্কিম ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইটো আমি লাভ কৰিছিলোঁ BTC-বাসী ৰাইজে তো 9-10ৰ পৰা আজি 2023 হ'ল ইমান দিনলৈ এইটো সুন্দৰভাৱে ছাৰ্ভিচ দি আছিলে কিন্তু এই বানপানীত তলেৰে ভূমুখ হোৱাৰ কাৰণে বানটো খহি যায় তো এতিয়া আৰু ইয়াক মেৰামতি কৰাৰ কোনো সুযোগ আমাৰ নাই তো সেইকাৰণে আমি ভাবিছোঁ এইখন বান্ধৰ ওপৰতে ইয়াৰে 15-16খন গাঁও জীৱিকাটো ইয়াতে কৃষি জীৱিকাটো নিৰ্ভৰ কৰে সেইকাৰণে আমি এইটো পুনৰ মেৰামতি নহয় আৰু নতুনকৈ নিৰ্মাণ আমি এটা কৰিব লাগিব সেইকাৰণে আমি আমাৰ যেহেতু মই BTC চিফ ডাঙৰীয়াকো অলপ আগতে ফোন যোগে আমি জনালোঁ আৰু আমাৰ অসম চৰকাৰৰ মাননীয় জলসম্পদ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকো আমি জনাম এতিয়া অতি সোনকালে এই ব্যৱস্থাখিনি যাতে আমাৰ কৃতজ্ঞ ৰাইজক আমি সহায় কৰি দিব পাৰোঁ সেই ব্যৱস্থাটো ল'ম তো আমি এতিয়াই আমি ওচৰে পাজৰে যিখিনি আমাৰ FIS আছে বান আছে তাৰ পৰা যদি আমি লিংক কৰি এই বান্ধৰ কেনেলত ডোংবিলাকত যদি আমি পানী দিব পাৰে তেতিয়াহ'লে এই মানুহখিনি খেতি কৰাত অলপ হ'লে সুবিধা হ'ব কিন্তু আমাৰ যেহেতু ইঞ্জিনিয়াৰসকল আছে তেওঁলোকক মই কৈছোঁ ওচৰে পাজৰৰ কেনেলৰ পৰা আনি এই কেনেলত পানীটো দিয়াৰ ব্যৱস্থা কৰক তাৰ বাবে যিখিনি আমাৰ খৰচ লাগে এইটো আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা আমি খৰচ কৰিম এইবাৰ কিন্তু যেহেতু এইটো বান কিন্তু আমি এতিয়া নিৰ্মাণ কৰাটো সম্ভৱ নহয় মেৰামতিৰ যোগ্য হৈ থকা নাই সেইকাৰণে আমি পুনৰ নিৰ্মাণৰ কাৰণে আমি আগবাঢ়িম আজি আমি দমগাঁও আৰু চালবাৰী চুইচ গেটত আহি পেলাই মানে অলপ ছাৰ্ভে কৰিছোঁ যে যোৱাকালি বা দুদিন হ'ল আমাৰ এই ইৰিগেশ্যন খুব ভাল বেয়াকৈ ভাঙিলে তো সেইটোৰ কাৰণে আমি আজি BTRৰ সন্মানীয় দিগন্ত বৰুৱা আৰু আমি সেইটো চাবলৈ আহিছে তো আমি এটা ভাল হওক মানে আজি পাইছোঁ যে সেইটো নতুনকৈ আজি বা এইবাৰত বনোৱা নহ'ব বা ৰিপেয়াৰিং নহ'ব বা অহা বছৰত নতুনকৈ বনোৱা হ'ব বুলি আশা দিছে তো সেইটোৰ কাৰণে আমি খুব ভাল পাইছোঁ সকলোৱে ৰাইজে ভাল পাইছে কিন্তু এটা হ'ল এই বছৰত আমাৰ কৃষকবিলাকে প্ৰব্লেমত ভুগিব লাগিব তো সেইটোৰ কাৰণে আৰু এটা কথা দিছে যে ইমাৰ্জেঞ্চি যদি ক'ৰবাৰ পৰা যদি আমি পানীটো আনা যায় তো ইৰিগেশ্যন চিষ্টেম বনোৱা যায় সেইটো ইমাৰ্জেঞ্চি কৰিবৰ কাৰণে কথা দিয়া হ'ল ধন্যবাদ এটা দমগাঁও চালবাৰী বান্ধ চুইচ গেট আছে কেনেকৈ ভাঙিল কেনেকৈ ভাঙিল মানে আমিতো নাজানো মানে আমিতো দেখা পাইছে মানে আগৰ যি ঠিকাদাৰ আছে এইটো মানে 2 নম্বৰ কাম কৰি দিছে সেইকাৰণে এইটো ভাঙিছে বুলি এতিয়া আপোনালোকে কেনেকৈ খেতি কৰিব এইটো ভাঙিল এইটো ভাঙিলে থাকিব লাগিব এমনি ডিপাৰ্টমেণ্টে উপায় কৰি দিয়ে এইটোৱে আমি বাট চাই আছোঁ এতিয়া 2 দিনৰ ভিতৰত কি কৰে ইয়াত যেহেতু আহিছিল যোৱাকালি MLA আহিছিল কি কৈছে MLA আহিছিল মানে এইটো বৰষুণ পানী দিয়া এইবাৰ মানে খেতি কৰক এরকম কৈ গৈছে হয় আপোনালোকে কিমান ৰাইজ আছিল ইয়াৰ খেতি কৰাৰ কাৰণে ইয়াৰ খেতি কৰা মানে আমাৰ এখানে 700-800 ঘৰ আছে হয় বেনিফিচিয়ারি কিমান বিঘা মাটি মান ইয়াৰ 2,500 বিঘা আছে হয় এই বান্ধটো কিমান দিনৰ আগত নিৰ্মাণ কৰা আছিল এটা মানে 2010 চনত মুকলি কৰিছে হ্যাঁ 2010 পৰা আজি 2023তে আজি যোৱাকালি 25 তাৰিখে ভাঙিছে চনত বানপানী নাছিল বানপানী নাই দিনা পৰা 2-3 দিনৰ আগত বৰষুণ হৈছিল কিন্তু এই ভাঙাৰ সময় পানীয়ে নাই বৰষুণেই নাই
আপোনালোকে চৰকাৰক কি আহ্বান কৰিছে, কি দাবী কৰিছে? আমি তো দাবি করছি এইটো মানে ইয়াত মেরামতি নহয় যখন মানে নতুনকৈ বনাব লাগিব মানে রেগুলার নকৰাকৈ মানে এই অহা বছৰতে যাতে মানে বনাই দিয়ে সেইটোৱে আমি আহ্বান জনাই আৰু আমি চালোঁ এনেকুৱা কৰি দিছোঁ।